লাষ্ট প্ৰশ্ন 1 মিলিয়নৰ কাৰণে আৰু ৰেডি দে দে খুদ হোৱাট ইজ দ্য ফাৰ্ষ্ট লেটাৰ ইন ইংলিছ এলফাবেট ইংলিছৰ এবিচিত ফাৰ্ষ্ট লেটাৰ কোনটো আহে অপশ্যন এ চি অপশ্যন বি ডি অপশ্যন চি এ অপশ্যন ডি বি দে কওঁ সোনকালে কওঁ তই লাইফ লাইন ল'বা নৰা তোৰ লাইফ লাইন শেষ গৈছে উত্তৰ এ এ লগ কৰি দেও নহয় চি কিবা এটা কওঁ লথু চি চিট লগ কৰে আৰু হনে মোক ভাববে দি হ'ব ৰ লগ কৰিবি ৰ তই কি ক'বা হচ্ছা ভালকে কওঁ একবাৰে কওঁ উত্তৰ চি দে চিট তালা লগো দে চিট তালা লগাও। নহয় এ তই এৰে পাই যাবি নে কিবা এটা ভালকে কবি কম কেন কম দে কওঁ। চিট তালা লগো তই কি নাটক কৰি আছা একবাৰ এ বুলি ক একবাৰ চি বুলি ক কিহত লগাম কওঁ তালা এ ফাইনেল নে চিট দি দেও ৰ কি বকি আছে কিবা এটা কওঁ না তই অলপ ৰখিব পাৰা নাই কি ক সোনকালে কওঁ মোৰ ঘৰত কাপোৰ ধুবা লগা আছে তই নুবুজিয়া কে দে তালা লগো এ দে এই তালা লগাই দিলোঁ তোক চিট দিবে দিছো নহয় তই এই বুলি কৈছা মই এই উত্তৰ বুলি কৈছো চিট দিবে দিছো এখন কি তই মাছ বেপাৰ পাইছে যি ইচ্ছা তাকে বকি থাকিবি হা একবাৰ যি কৈছে সেইটোৱে মই উত্তৰ এ বুলি কৈছিলো সিগিলা বাদ দি তোৰ উত্তৰটো হৈছে নে নাই চাৱা ইচ বেচাৰা নহ'ল ই সেটা নাহিবি দে আজি পাই তই খেলবা নাহিবি তোক খেলবা দেখলি তোক মই বয়া মাৰি দিম তই বেয়া কামোৰ দিছা মোক আজি পৰা নাহিবি তই আৰু আহিমেই মই